নমস্কাৰ সকলোলৈকে আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জ্যোতি ক্ৰিয়েশ্যনছ কৃষ্ণকান্ত সন্দিকৈ ৰাজদ্বীপ মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত হৈ যোৱা কেইবাটাও পৰীক্ষাৰ আজি ফলাফল ঘোষণা কৰিছে। এই ফলাফলসমূহ আপোনালোকে নিজৰ মোবাইলতে ইউনিভাৰ্চিটিৰ ৱেবছাইটত গৈ ৰিজাল্ট অপশ্যনত ক্লিক কৰি এনেদৰে আপোনালোকে চেক কৰিব পাৰিব। আজি ঘোষণা কৰা ৰিজাল্টকেইটাৰ ভিতৰত ৰিজাল্ট অফ দি BCA 6 ছেমিষ্টাৰ, ৰিজাল্ট অফ দি BA 6 ছেমিষ্টাৰ বেক যাৰ আছিলে 2016, ৰিজাল্ট অফ দি BA পাছ কোৰ্চ 6 ছেমিষ্টাৰ, ৰিজাল্ট অফ দি BA মেজৰ 6 ছেমিষ্টাৰ, ৰিজাল্ট অফ দি BA ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড চাইকেল 2024, ৰিজাল্ট অফ দি BA ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড চাইকেল 2023, তাৰপিছত এইটো 29 তাৰিখৰ ৰিজাল্ট MSW ফাৰ্ষ্ট ছেমিষ্টাৰ। এইকেইটা ৰিজাল্ট আজি ঘোষণা কৰিছে। আপোনালোকে আপোনালোকৰ ৰিজাল্টসমূহ ইউনিভাৰ্চিটিৰ ৱেবছাইটত গৈ এনেদৰে আপোনালোকে চেক কৰি ল'ব পাৰিব।